যোগী জিন্দাবাদ কলকাতা আঞ্চলিক নাট্যযোগী ছাত্র জিন্দাবাদ আঞ্চলিক নাট্যযোগী ছাত্র জিন্দাবাদ চাপৰৰ হালকুচাত নাথযোগী কেন্দ্ৰীয় শ্বহীদ দিৱসৰ লাইখুটা স্থাপন অহা 20 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব কেন্দ্ৰীয় শ্বহীদ দিৱস লাইখুটা স্থাপনৰ দিনা চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে নাথযোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথে অতি শীঘ্ৰে নাথযোগীসকলক জনজাতিকৰণ আৰু উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ প্ৰদান নকৰিলে ৰাজপথৰ লগতে ঘৰে ঘৰে চৰকাৰৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ চাপৰৰ হালকুচা দেউল মন্দিৰ প্ৰাংগণত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস পালন কৰাৰ লক্ষ্যৰে সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই লাইখুটা স্থাপন কৰে বিলাসীপাৰা জিলা নাথযোগী ছাত্ৰ সন্থাৰ উদ্যোগত হালকুচা আঞ্চলিক নাথযোগী ছাত্ৰ সন্থা আৰু হালকুচা ৰাইজৰ সহযোগত অহা 20 ছেপ্টেম্বৰ তাৰিখে কেন্দ্ৰীয় শ্বহীদ দিৱসটি হালকুচা প্ৰখনপাৰা দেউল মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'ব ধৰ্মীয় পৰম্পৰাগত আৰু ৰীতি নীতিৰে লাইখুটা স্থাপন কৰে লাইখুটা স্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ বুজাৰে সংগঠনটোৰ সভাপতি অৰবিন্দ নাথে কয় যে চৰকাৰক বহুবাৰ দাবী জনোৱাৰ পিছত চৰকাৰে নাথযোগীসকলৰ সমস্যাসমূহ গুৰুত্ব প্ৰদান কৰা নাই অহা 26 চনৰ বিধানসভাৰ ইয়াৰ ফল ভুগিব লাগিব চৰকাৰে নাথযোগীসকলক জনজাতিকৰণ আৰু উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদৰ প্ৰদান নকৰিলে 20 ছেপ্টেম্বৰৰ পিছত ৰাজপথত ঘৰে ঘৰে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিয়ে আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই 20 ছেপ্টেম্বৰ তাৰিখে শ্বহীদ দিৱস অনুষ্ঠিত কৰি আহিছোঁ আৰু এই বছৰ আমি বিলাসীপাৰাৰ চালকচাত এই শ্বহীদ দিৱস কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিব লৈছোঁ আৰু তাৰে আজি লাইখুটা স্থাপন কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল আচলতে 1942 চনৰ যি ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ ঢেকীয়াজুলি থানাত 13 গৰাকী শ্বহীদ হৈছিলে আৰু তাৰে 5 গৰাকী আমাৰ নাথযোগী জনগোষ্ঠীৰ শ্বহীদ আছিলে তেওঁলোকক স্মৰণ কৰিবৰ কাৰণে আমি প্ৰতি বছৰৰ 20 ছেপ্টেম্বৰ তাৰিখে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছোঁ আৰু কেৱল এই শ্বহীদ দিৱসত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱা নহয় নাথযোগী জনগোষ্ঠীৰ যিখিনি সমস্যা আছে এই সমস্যাসমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰাৰ কাৰণে এখন মুকলি সভা অনুষ্ঠিত হয় আৰু যিখন মুকলি সভাত অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া জাতীয় জনগোষ্ঠীয় সংগঠনৰ সন্মানীয় বিষয়ববীয়াসকল আহি উপস্থিত হয় আৰু তেওঁলোকে আমাৰ জনগোষ্ঠীৰ যিখিনি দাবী এই দাবীখিনি চৰকাৰৰ ওচৰত উপস্থাপন কৰে আমি বিশেষকৈ এই বছৰ যি 20 ছেপ্টেম্বৰ যি শ্বহীদ দিৱস এই শ্বহীদ দিৱসত নাথযোগী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু উপগ্ৰহীয় স্বায়ত্তশাসন যি দাবী এই দাবী দুইটাৰ ওপৰতে আমাৰ বিশদভাৱে আলোচনা হ'ব আৰু আমি যোৱা 4 তাৰিখে অসমৰ কেবিনেট যি বৈঠক আছিল এই কেবিনেট বৈঠকত অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে নাথযোগী জনগোষ্ঠীৰ কাৰণে যিসমূহ দাবী আছিলে দাবীসমূহ কেবিনেটত আলোচনা হ'ব লাগে আৰু কেবিনেটতে এইসকল পূৰণ কৰাৰ কাৰণে তেওঁলোকে কাম কৰিব লাগে কিন্তু কোনো ধৰণৰ পদক্ষেপ অসম চৰকাৰখনে যোৱা লখিমপুৰ কেবিনেট বৈঠকত নল'লে তাৰ কাৰণে আমি 20 ছেপ্টেম্বৰ তাৰিখে আমাৰ যিহেতু ধাৰাবাহিক আন্দোলন চলি আছিল আৰু 20 ছেপ্টেম্বৰ তাৰিখে আমাৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা হ'ব আৰু পৰৱৰ্তী সময়ত 2026 চনৰ যিহেতু বিধানসভা নিৰ্বাচন আছে গতিকে বিধানসভাৰ নিৰ্বাচনৰ আগে আগে যাতে আমাৰ জনগোষ্ঠীৰ যিখিনি দাবী আছে এই দাবীখিনি যাতে পূৰণ কৰে তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাম আৰু যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহ'ব তেতিয়ালৈকে ৰাজপথত আন্দোলন চলিব ঘৰে ঘৰে কিন্তু এই আন্দোলন যাব এই কথা স্পষ্ট নিশ্চিতভাৱে চৰকাৰ বিৰোধীয়ে আমাৰ আন্দোলন হ'ব ৰাজপথত হ'ব আৰু ঘৰে ঘৰে আমাৰ এই আন্দোলন হ'ব যে কেনেকৈ আমি বিজেপিক প্ৰতিহিত কৰিব পাৰোঁ সেই বিষয়ে আমাৰ নিশ্চিতভাৱে 20 ছেপ্টেম্বৰ তাৰিখে চিন্তা চৰ্চা হ'ব Bureau Report, Nation Fast News.